लोगोफोर खुलुमबाय आं दिनै नोंथांमोननि गेजेराव मोनसे भिडिअ होनानै फैगोन आं सम गैयाब्लाबो आं होनानै होनोसै BTS नि चिफ नानि प्रमद बर' सारा दिनै मोनसे इंटरनेशनल उइमेन डे एबा हादरारि जेनेखि मोनसे आइजो सान बे सानावहाय माने बिथाङा दिनै बे इंटरनेशनल जेनेखि हादर गेजेरारिनि जेनेखि आइजो सान आरो बे सानाव बाहागो लानानै बिथाङा दिनै माखासे बिबुंथिफोर लाखिदों आरो माखासे बेसेन गोसा बिबुंथिफोरखौ लाखिदों आरो बे बेसेन गोसा बिबुंथिफोरा मा आरो मा बुंदों फै आं नोंथांमोननो बिथांनि भिडिअखौ होनो नागिरदों नोंथांमोना भिडिअखौ नायना लाग्रोदो ओमफ्राय आङो दा जोबनायाव होनगोन जी कবলৈ বিচাৰিছো যে বিটিআৰ অঞ্চলত এটা দীঘলীয়া সময় আমাৰ মাসকল আমাৰ বাইদেউ ভনীসকলে বিভিন্ন সংঘাত সংঘৰ্ষৰ কাৰণে যথেষ্ট কষ্ট পাইছে আৰ্থিকভাৱে আমাৰ বহুত অঞ্চলত আমি অলপ দুৰ্বল কাৰণেও আমাৰ মাসকল বাইদেউসকলে কেতিয়াবা কষ্ট পাইছে আমাৰ যিবিলাক হেল্থ সাৰ্ভিস আছে মেডিকেল ডিপাৰ্টমেন্ট বহুত জায়গাত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা সেৱাবিলাক আগৰ সময়বিলাকত দিব পৰা নাছিলে তাতো আমাৰ বহুতখিনি মহিলাসকলে বাইদেউসকলে কষ্ট পাইছে আৰু এই গোটেই বিষয়বিলাক আমি সরকার গঠন করার আগতে বুঝি পাইছিলো আৰু সরকার গঠন করার পিছত যেটো MMR আৰু IMR বুলি কয় যেটো আমাৰ প্ৰেগনেন্ট সময়ত আমাৰ শিশু জন্ম দিয়া সময়ত মৃত্যু হয় এই মৃত্যুৰ হাৰটো কমাবৰ কাৰণে বহুত কাম কৰিলো যেটো মেল নিউট্ৰিশন বুলি কয় যত আমাৰ খাদ্যৰ অভাৱত বিভিন্ন ৰোগ হয় এই মেল নিউট্ৰিশনটো আমি কমাবৰ কাৰণে বহুত কাম কৰিলো আৰু আজি বিটিআৰ অঞ্চলত 5টা ডিস্ট্ৰিক্টৰ ভিতৰত 4টা ডিস্ট্ৰিক্টত আমাৰ MMR আৰু IMR এটো বহুত কমি গল অকল ওদালগুৰিত সাহবাগিছা এৰিয়াত অলপ আছে বাকিখিনি বহুত ভাল হৈ গল আজি মাসকলৰ যেটো দুখ বেদনা এটোৱে চাই পালে আমি 2020 চনত শান্তি চুক্তি কৰাৰ কাৰণে বহুত কাম কৰিছিলো যেতিয়া সংগ্ৰাম হৈছিল আৰ্মি পুলিচ আহিছিল অপাৰেশন হৈছিল কেতিয়াবা নিজৰ ঘৰৰ মানুহ ধৰি নিছিল কেতিয়াবা কাকবা হত্যা হৈছিল সেই সময়ত আমাৰ মাতৃসকলে সদায় দিনে নিশা বহুত কষ্টৰে সময় কাটাইছিল আৰু সেই কথাবিলাক ভাবি আমি শান্তি চুক্তিৰ কাৰণে বহুত বছৰ সৰকাৰৰ লগত আলোচনা কৰিছিলো আৰু শান্তি চুক্তি হোৱাৰ পিছত উত্তৰ পূৰ্বাঞ্চলত ভাৰতবৰ্ষত সকলোতকৈ বেছি আজি শান্তিৰ ঠাই হিচাপে আজি বড়োলেণ্ড এৰিয়া হৈছে আৰু মই আপোনালোকক কথা দিছো আজি সৰকাৰে মহিলাসকলৰ উন্নয়নৰ কাৰণে আই অঞ্চল বিথাংখি মাইনক চৰাং বিথাংখি তেনেকুৱা বিভিন্ন আঁচনি অৰ্থনীতি উন্নয়নৰ কাৰণে লোৱা হৈছে কিন্তু আমি এটা কথা ঠিক কৰিছো বিটিআৰ অঞ্চলত যাতে প্ৰত্যেকজন মহিলা সুৰক্ষিত হৈ জীৱন যাপন কৰিব পাৰে প্ৰত্যেকজন মহিলা আমাৰ যিসকল আমাৰ ভনীসকল ছাত্ৰীসকলে গুণগত শিক্ষা ল'ব পাৰে আৰু কোনো ধৰণৰ যাতে মহিলাৰ ওপৰত হিংসা নহয় এই কথাবিলাক লক্ষ্য ৰাখি আমি অনাগত দিনত মহিলাসকলৰ কাৰণে এটা কমিশন গঠন কৰিবলৈ গৈ আছো আৰু ইয়াত এডক হিচাপে যেটো বনাইছো ইয়াত প্ৰতিভা বাইদেউকে আমি প্ৰেসিডেন্ট হিচাপে ইতিমধ্যে সিলেকশন কৰিছে সৰকাৰে আৰু অনাগত দিনত আমি প্ৰত্যেকটো জনগোষ্ঠীৰ 25 জনকৈ মহিলা নিৰ্বাচন কৰিব বিচাৰিছো নিৰ্বাচিত কৰি ট্ৰেনিং দি প্লাই সেই মহিলাসকলে নিজৰ জনগোষ্ঠীৰ মহিলাসকলে কি সমস্যাত ভুগি আছে আৰ্থিক সমস্যা শিক্ষাৰ সমস্যা শাৰীৰিক সমস্যা বিভিন্ন সমস্যাবিলাক ডোমেষ্টিক ভায়োলেন্স হ'ব পাৰে এই কথাবিলাক আলোচনা কৰি অহা 3 মাহৰ ভিতৰত আমি গভৰ্ণমেণ্টৰ ভিজন ডকুমেন্ট এটা বনাব বিচাৰিছো অনাগত দিনত যাতে আমাৰ বিটিআৰ অঞ্চলক প্ৰত্যেকজন মহিলাই সুৰক্ষিত আৰু শান্তিৰ জীৱন পাব পাৰে ভাল শিক্ষা ভাল জীৱিকাৰ উপায় কিবা এটা নহয় কিবা লাইভলিহুড জীৱিকাৰ উপায় পাব পাৰে এই বিষয়বিলাক লৈ প্লাই কাম কৰা হৈছে হ্যান্ডলুম আৰু সেৰিকালচাৰ বিষয়টো এই দুটা ডিপাৰ্টমেন্টটো অধিক আমি গুৰুত্ব দিছো কাৰণ আমাৰ বাসকল বাইদেউসকলে বুৱনী শিপিনী এই কামবিলাক বহুত কৰে ইয়াৰ বাহিৰে সেলফ হেল্প গ্ৰুপ বিলাকক বিভিন্ন এক্টিভিটিত আমি লৈ যাবৰ কাৰণে স্কিল ট্ৰেনিংৰ ব্যৱস্থাবিলাক কৰা হৈছে এই প্ৰত্যেকটো কাম বিটিআৰ অঞ্চলত নিয়াৰিকৈ কৰাৰ কাৰণে ভালকে কৰাৰ কাৰণে পাৰফেক্টলি কৰাৰ কাৰণে আমি বিভিন্ন ডিপাৰ্টমেন্ট বিলাকক ইতিমধ্যে এন্ট্ৰাষ্ট কৰা হৈছে গতিকে মই আশা ৰাখিছো আমাৰ মহিলা শাখাৰ সবল নেতৃত্বত UPPLৰ
যিসকল আজি দায়িত্ব লৈছে সেইসকলে অহা কম বছৰৰ 2-3 বছৰৰ ভিতৰতে গাঁৱে ভূঞে বসবাস কৰা আমাৰ মাতৃসকল বাইদেউসকলৰ বিভিন্ন সমস্যাবিলাক স্থায়ী সমাধান কৰাৰ সফল হ'ব মই সেইটো বিশ্বাস লৈছোঁ। আজি UPPLত যিসকল আমাৰ মহিলা আছে, মহিলা নেত্ৰীসকল আছে, সেইসকলে বহুত পঢ়া লিখা হয়, তেখেতসকলৰ বহুত এক্সপিৰিয়েঞ্চ আছে। মই তেখেতসকলৰ লগত আলোচনা কৰিলে ময়ো বহুত এনকাৰেজ পাওঁ, ময়ো সাহস পাওঁ, কাৰণ তেখেতসকলে বিভিন্ন কামবিলাক কৰাত মই দেখিছোঁ খুব নিয়াৰকৈ, সেই সুন্দৰকৈ এই কামবিলাক সম্পন্ন কৰিব পাৰে। গতিকে মাতৃসকলে আজি এটা সমাজ পৰিৱৰ্তন কৰিব পাৰে, মাতৃসকলে আজি দেশ পৰিৱৰ্তন কৰিব পাৰে, আৰু মাতৃসকলে যেনেকৈ বিচাৰে তেনেকুৱা এটা সমাজ গঢ়িব পাৰে। সেইকাৰণে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আৰু আজি সফলভাৱে ইণ্টাৰনেশ্যনেল ওমেন ডে আমাৰ গোসাইগাঁৱত যি উদযাপন কৰিলে, ইয়াৰ কাৰণে আপোনালোকক মই অভিনন্দন জনাইছোঁ আৰু সকলোকে পুনৰবাৰ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ।